মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ। পৰীক্ষাৰ পূৰ্বে হ'ব শিক্ষাৰ্থীৰ সম্পূৰ্ণ ভেকচিনেশ্যন আৰু এই ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা 3 জানুৱাৰীৰ পৰা। এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পেগুৱে। শিক্ষামন্ত্ৰীৰ ঘোষণা অনুসৰি শিক্ষাৰ্থীৰ অভিভাৱকেও ল'ব লাগিব দুপালি ভেকচিন। মাৰ্চ বুলি তুমি তাৰিখটো ফাইনেল চূড়ান্ত কৰা নাই। ভবা হৈছে এইখিনি আলোচনা হৈছে তৃতীয় সপ্তাহৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰি পেলাই এপ্ৰিলৰ প্ৰথম সপ্তাহত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষাই আমি শেষ কৰিম আৰু তাৰ কাৰণে যাৱতীয় প্ৰস্তুতিখিনি হৈছে। দুই এদিনতে আমাৰ সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল দুইখন কমিটি একেলগে বহি তেওঁলোকে তাৰিখটো চূড়ান্ত কৰিব। কিন্তু আনুমানিক 15, 16, 17 এনেকুৱাতে আমাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষা আৰম্ভ হ'ব। আমাক স্বাস্থ্য বিভাগে জনাইছে যে 3 জানুৱাৰীৰ পৰা তেওঁলোকে 15 বছৰৰ পৰা 18 বছৰ বয়সৰ এই ছাত্ৰ ছাত্ৰীসকলৰ এটা ভেকচিনেশ্যন ড্ৰাইভ কৰিব বিচাৰে। কাৰণ এইটো ICMR ইতিমধ্যে এলাউ কৰিছে। গতিকে কোভেক্সিন ভেকচিন আমি দিয়া আৰম্ভ কৰিম 3 জানুৱাৰীৰ দিনা 15 বছৰৰ পৰা 18 বছৰ বয়সৰ মাজৰ ছাত্ৰ ছাত্ৰীসকলক, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ জন্ম 2007 চনৰ 1 জানুৱাৰীত হৈছে বা তাৰ আগত হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ভেকচিনেশ্যন আৰম্ভ হ'ব। Subscribe and hit the bell icon.